পুনৰবাৰ স্বাগতম জনাইছো আপোনাক আপোনাৰ চেনেল দ্য ডাৰ্ক ট্ৰাইবলৈ। বন্ধুগণ, আমি আজি আপোনালৈ লৈ অহা ইতিহাসটো হৈছে নালন্দা বিশ্ববিদ্যালয়। আৰু আপুনি যদি আমাৰ এই ভিডিঅ'টোত নতুন কিবা কথা গম পায় তেন্তে আপোনাৰ প্ৰিয়জনৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। নালন্দা বিশ্ববিদ্যালয়ৰ নাম নুশুনা ব্যক্তি হয়তো নোলাব। এসময়ত ভাৰত তথা ভাৰতীয় গৌৰৱ তথা সমগ্ৰ বিশ্বৰ শিক্ষাৰ ৰাজধানী স্বৰূপ এই বিশ্ববিদ্যালয়খন আজি ইতিহাস কিয় আৰু কাৰ বাবে হ'ল আপুনি জানেনে? নালন্দা বিশ্ববিদ্যালয়ৰ ভিতৰচৰা কেনেকুৱা আৰু তাত কি কি বিভাগৰ শিক্ষা দিয়া আছিল আপুনি জ্ঞাতনে? যদি নহয় তেন্তে এনেকুৱা কিছুমান ৰসাল তথ্য আৰু ইতিহাস লৈ আমি আজি আপোনাৰ আগত আহিছো। তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। অকমান ৰ'ব, আমি আপোনালৈ এই শাৰদীয় বতৰত যোৱাবাৰ আগবঢ়োৱা দুৰ্গা পূজাৰ ইতিহাসটো চালেনে? যদি এতিয়ালৈ চোৱা নাই, ওপৰত লিংকটো দি দিছো, এবাৰ চাবচোন। প্ৰাচীন ভাৰতৰ মগধ সাম্ৰাজ্যত নালন্দা বিশ্ববিদ্যালয়খন 120 হেক্টৰ মাটিত বিস্তাৰিত আছিল। দৰাচলতে এইখন এখন বুদ্ধিষ্ট বিশ্ববিদ্যালয় আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ শ্ৰেয় দিয়া হয় গুপ্ত ৰাজবংশৰ সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ পুত্ৰ প্ৰথম কুমাৰগুপ্তক। তেখেতে এই বিশ্ববিদ্যালয়খন 5 শতিকাত স্থাপন কৰিছিল। ইতিহাসবিদসকলৰ মতে এই সময়ছোৱাত নালন্দাত অকল ভাৰতেই নহয়, চীন, জাপান, কোৰিয়া আৰু তুৰ্কীৰ পৰা আদিকে কৰি সমগ্ৰ এছিয়াৰ পৰা শিক্ষাৰ্থী শিক্ষা গ্ৰহণ কৰিব আহিছিল। সেই সময়ত এই বিশ্ববিদ্যালয়খনত 1000তকৈ অধিক শিক্ষাৰ্থী আৰু তেওঁলোকক পঢ়াবলৈ 2000তকৈ অধিক শিক্ষক বিৰাজমান আছিল। নালন্দা বিশ্ববিদ্যালয় সেই সময়ৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় আছিল। নালন্দাত মূলতঃ দৰ্শন, জ্যোতিৰ্বিজ্ঞান, ঔষধ, ধৰ্ম, বিজ্ঞান আৰু গণিত বিভাগৰ উপৰিও আন বহুতো বিভাগত শিক্ষা প্ৰদান কৰা হৈছিল। নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিটো কোঠালীত 100 জন ছাত্ৰ আছিল আৰু পাঠদানৰ নিয়ম ইমানেই কঠোৰ আছিল যে পাঠদান শেষ নোহোৱালৈকে কোনো ছাত্ৰক শিক্ষা কোঠা এৰি যাবলৈ অনুমতি দিয়া হোৱা নাছিল। সকলো ছাত্ৰই কোঠালীৰ ভিতৰত মাটিত বহিয়ে শিক্ষা গ্ৰহণ কৰিছিল। ছাত্ৰসকলৰ সুবিধাৰ বাবে প্ৰায়ভাগ কোঠালীৰ বাহিৰত কুঁৱা খান্দি থোৱা হৈছিল। নালন্দা সেই সময়ত পৃথিৱীৰ একমাত্ৰ এনেকুৱা বিশ্ববিদ্যালয় আছিল য'ত নেকি শিক্ষাৰ উপৰিও থকাৰো সুব্যৱস্থা আছিল। ইয়াৰ হোষ্টেলখন 3 মহলীয়া আছিল। একেবাৰে তলৰ মহলাত নতুনকৈ ভৰ্তি হোৱা ছাত্ৰসকল আৰু ওপৰৰ 2টি মহলাত পৰ্যায়ক্ৰমে আন ছাত্ৰবোৰ আছিল। হোষ্টেলৰ এটা মহলাত 300তকৈ অধিক কোঠা আছিল। নালন্দা বিশ্ববিদ্যালয়ক সমগ্ৰ বিশ্বতে বিখ্যাত কৰা আন এটি বিভাগ আছিল ইয়াৰ লাইব্ৰেৰী। সেই সময়ছোৱাত এই লাইব্ৰেৰীটো বিশ্বৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ লাইব্ৰেৰী আছিল। এই লাইব্ৰেৰীটোৰ নাম ধৰ্মগঞ্জ আছিল। ইয়াৰ অৰ্থ হৈছে সত্য পৰ্বত। চীনৰ পৰ্যটক হেংজাং ৰজা হৰ্ষবৰ্ধনৰ শাসনকালত ভাৰত ভ্ৰমণত আহিছিল। নালন্দাৰ কীৰ্তিয়ে তেখেতক নালন্দালৈ আকৰ্ষণ কৰি নিছিল। তেখেতৰ বিৱৰণী মতে তেখেতে জীৱনত কেতিয়াও এটা ঠাইতে ইমান কিতাপ ক'তো দেখা নাছিল আৰু কিতাপৰ ভিন্নতা দেখি তেওঁ হতবাক হৈ পৰিছিল। ইতিহাসবিদসকলৰ মতে এই লাইব্ৰেৰীটো 3টা বেলেগ বেলেগ অট্টালিকাত বিস্তৃত হৈ আছিল আৰু এই অট্টালিকাকেইটাৰ নাম আছিল ৰত্নসাগৰ, ৰত্নদাধি আৰু ৰত্নৰঞ্জক। এই 3টা অট্টালিকাত লাখতকৈ অধিক মূল্যৱান কিতাপ সংগৃহীত হৈ আছিল। এই কথাৰ অনুমান ইয়াতে পাব পাৰি যে যেতিয়া লাইব্ৰেৰীটোত অগ্নিসংযোগ কৰা হৈছিল, এই জুই 6 মাহলৈ দাউকৈ জ্বলি আছিল। এবাৰ ভাবি চাওকচোন, যিটো লাইব্ৰেৰী জ্বলি শেষ হ'বলৈ 6 মাহতকৈ অধিক সময় লাগিছিল, সেই লাইব্ৰেৰীটোৰ আকাৰ আৰু তাৰ ভিতৰত থকা কিতাপৰ সংখ্যা কিমান হ'ব পাৰে? এক সূত্ৰত প্ৰকাশ পোৱা মতে নালন্দা আৰম্ভণিতে এখন গাঁও আছিল। এই গাঁওখন মগধৰ ৰাজধানী ৰাজগিৰৰ ওচৰত অৱস্থিত আছিল আৰু জৈন তীৰ্থকাৰ মহাবীৰ জৈনে নালন্দাত 14 ৰাতি কটাইছিল। আৰু অন্যহাতে গৌতম বুদ্ধই এই গাঁওখনৰ কাষতে থকা বাহৰিকা নামৰ এডাল আম গছৰ তলত ৰাইজক নানান উপদেশ আৰু পৰামৰ্শ দিছিল। এই দুজনা মহাপুৰুষৰ লগত থকা সম্পৰ্কই নালন্দাৰ অস্তিত্ব 500ৰ পৰা 600 খ্ৰীষ্টপূৰ্বৰ আগত বুলি প্ৰমাণিত কৰে। অলপতে হোৱা এক গৱেষণা মতে নালন্দা 1200 খ্ৰীষ্টাব্দতকৈ পুৰণি হ'ব পাৰে বুলি অনুমান কৰা গৈছে। এই কথাই প্ৰমাণ কৰে যে নালন্দা বিশ্ববিদ্যালয় বিশ্বৰ এক পুৰণি ঐতিহাসিক বিশ্ববিদ্যালয়। নালন্দা বিশ্ববিদ্যালয় 5 শতিকাৰ পৰা 12 শতিকালৈ 700 বছৰ পৃথিৱীৰ শৈক্ষিক কেন্দ্ৰ আছিল। এই কাৰণে নালন্দাক ইতিহাসৰ আটাইতকৈ দীৰ্ঘকালীন চলা বিশ্ববিদ্যালয় হিচাপে মান্যতা দিয়া হয়। এতিয়া প্ৰশ্ন হয়, এই ঐতিহাসিক বিদ্যালয়খন কোনে আৰু কিয় জ্বলালে? ইতিহাস মতে তুৰ্কীৰ পৰা অহা আক্ৰমণকাৰী মহম্মদ বিন বখতিয়াৰ খিলজীয়ে এই বিশ্ববিদ্যালয়খন ধ্বংস কৰে। খিলজীৰ আক্ৰমণ ইমানেই নিষ্ঠুৰ আৰু ভয়ানক আছিল যে সেই সময়ৰ ৰজাই পলাই তিব্বতত আশ্ৰয় ল'ব লগাত পৰিছিল আৰু নালন্দাৰ জুই 6 মাহলৈ দাউকৈ জ্বলি আছিল। খিলজীৰ আক্ৰমণৰ ফলত এই বিশ্বৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰস্বৰূপ বিশ্ববিদ্যালয়খন সম্পূৰ্ণৰূপে ধ্বংস হয় আৰু ইয়াক পিছলৈ পুনৰ স্থাপন কৰিব পৰা নগ'ল। এই কৰুণ ঘটনা ঘটাৰ প্ৰায় 800 বছৰৰ অধিক কাল হ'ল আৰু আজিৰ দিনত নালন্দাৰ কিছু ধ্বংসাৱশেষহে দেখা পোৱা যায়।
যদি নালন্দা বিশ্ববিদ্যালয় আজিও থাকিল হয়, হয়তো ভাৰতৰ নক্সা আৰু আৰ্থিক অৱস্থা বেলেগ হ'ল হয়। আপুনি কি ভাবে? আমাক কমেণ্ট কৰি জনাবচোন। আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে অন্তৰৰ পৰা অশেষ ধন্যবাদ। আমাৰ আজিৰ এই ভিডিঅ'টোৰ ওপৰত আপোনাৰ মতামত আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। আৰু এনেকুৱা ইতিহাসৰ ওপৰত সজা ভিডিঅ' চাই থাকিবলৈ এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো দবাই দিয়ক। আজিলৈ ইমানেই, পুনৰ এনেকুৱা এক ইতিহাস লৈ অনাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।